তেখেতৰ কথাখিনি মূলসুঁতিৰ সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল। আৰু আজি তেখেতে কৈছে এতিয়া চেঞ্চাছ আহি আছে, মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক, অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ঘোষণা কৰক যে এইসকল মানুহ অসমীয়া হয়। এই কথাখিনি শুনিবলৈ আমি খুব উদ্গ্ৰীৱ হৈ আছোঁ। এতিয়া তেখেতৰ কথা ভাল পাইছোঁ, কিন্তু তাৰ লগতে আকৌ এটা মানে কোনোবাখিনিত অকণমান মানে বিটুইন দি লাইনছো অলপ কিছু কথা মনত আহে যে এতিয়া চেঞ্চাছ আহিছে কাৰণে কৈ আছে, পিছত আকৌ বাংলাদেশী ক'ব, বিদেশী ক'ব, তেনেকুৱা হ'ব নেকি বাৰু? তেখেতৰ ষ্টেটমেণ্ট গ্ৰেট, খালি অসম সাহিত্য সভাই তেওঁলোকৰ মজিয়াৰ পৰা তেওঁলোকে ফৰ্মেলি কথাখিনি কওক, তেতিয়া অসমৰ পৰিস্থিতি বহুত ভাল হ'ব, আমাৰো মনৰ ঘাবোৰ অলপ শুকাব।